আৰম্ভ কৰিছোঁ না নমস্কাৰ সকলোকে জনাইছোঁ। কোকৰাঝাৰ জিলা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত যিসকল সাংবাদিক বন্ধুগণ আহিছে সকলোকে আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা নমস্কাৰ আদৰণি জনাইছোঁ। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকাল ইতিমধ্যে আৰম্ভ হৈছে, আপোনালোকে গম পাইছে। আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট যোৱা 23 জুলাই তাৰিখে লোকসভাত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই দাখিল কৰিছিল আৰু ইতিমধ্যে কেন্দ্ৰীয় বাজেট সংসদত গৃহীত হৈছে। এইবাৰ এই বাজেটত কেন্দ্ৰীয় চৰকাৰে বা নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতি ৰাইজে যি আস্থা আৰু বিশ্বাস ৰাখিছিল, সেই ৰাইজৰ আৰু বিশ্বাস আৰু আস্থাৰ অটুট ৰাখিবৰ কাৰণে যি বাজেট প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে যি বাজেট গ্ৰহণ কৰা হৈছে, সেই বাজেটৰ সম্বন্ধে আমি ভাৰতবৰ্ষৰ বিভিন্ন জিলাত কেন্দ্ৰীয় বাজেটৰ ব্যাখ্যা কৰিবলৈ গ'লে এখন সাংবাদিক মেলৰ ব্যৱস্থা কৰা হৈছিল। আৰু আজি কোকৰাঝাৰ জিলাৰ সভাপতি ডাঙৰীয়া আছে আমাৰ লগত, আমাৰ BTRৰ কাৰ্যবাহী সদস্য দলৰ জ্যেষ্ঠ নেতা নাৰ্জাৰী ডাঙৰীয়া আৰু বাকী আমাৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত আপোনালোকৰ লগত কেন্দ্ৰীয় বাজেট সম্বন্ধে আলোচনা কৰিব বিচাৰিছোঁ। এইবাৰ বাজেটত নৰেন্দ্ৰ মোদী চৰকাৰৰ যিখন বাজেট ইতিমধ্যে গ্ৰহণ কৰিছে, এই বাজেটত বিশেষকৈ গুৰুত্ব আৰোপ কৰা হৈছিল নতুনকৈ নিয়োগ, দক্ষতা বিকাশ আৰু MSME ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আমাৰ নিবনুৱা সমস্যাত দেশত যুৱসকলৰ কৰ্মসংস্থানৰ দিশটোত বিশেষকৈ চৰকাৰখনে গুৰুত্ব আৰোপ কৰিবলৈ বিচাৰিছে। আৰু অকল কৰ্মসংস্থান চৰকাৰী চাকৰিৰ জৰিয়তে যিহেতু কৰ্মসংস্থান সম্ভৱ নহয়, যুৱসকলক এতিয়া নতুনকৈ দক্ষতা বিকাশৰ কথা স্কিলৰ ডেভেলপ কৰাৰ কথা চেষ্টা কৰা হৈছে। আৰু এইবাৰ বাজেটত শিক্ষা শিতানতো 1,48,000 কোটি টকা ধাৰ্য কৰা হৈছে। শিক্ষা ব্যৱস্থাটো আৰু অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে এই বাজেটে সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে কাম আৰম্ভ কৰিছে। যুৱসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বাজেটত আগন্তুক এটা বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 2 লাখ কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছে। আৰু যুৱসকলৰ কৰ্মসংস্থানৰ কাৰণে আৰু স্কিল ডেভেলপমেণ্টৰ কাৰণে ইতিমধ্যে 5খন আঁচনি প্ৰস্তুত কৰিছে। আৰু এই 5খন আঁচনিৰ জৰিয়তে দেশত 2 লাখ কোটি টকা ব্যয় কৰিব। যুৱসকলক বিভিন্ন ক্ষেত্ৰত আজিকালি যেনে বিভিন্ন কাম কৰিব লাগিলে স্কিলৰ দৰকাৰ হয়। বিভিন্ন আমাৰ ইয়াৰ যুৱকসকল ক'ৰবাত গৈছে কাম কৰিব, কোনোবা ইণ্ডাষ্ট্ৰীত কাম কৰিব, তেতিয়া স্কিল যিমানে জানিব কামটো, কাৰিকৰী যেতিয়া জ্ঞান থাকিব তেতিয়া কৰ্মসংস্থাটোৰ সুবিধা হয়। সেইকাৰণে স্কিলটোত জড়িত যে যুৱকসকলক আমি এটা বস্তু শিকাই ল'বলৈ, কোনোবাই যদি কিবা ইঞ্জিনিয়াৰিঙৰ কিবা শিকিলে, কোনোবাই কম্পিউটাৰৰ যদি কিবা আজিকালি নতুন হৈছে, এইবিলাকৰ যদি শিকে। এতিয়া আজি ভূমিপূজন হ'ব, আপোনালোকে জানে জাগিৰোডত অসমৰ হায়েষ্ট আহিছে 28,000 কোটি টকা এটা টাটাৰ লগত ছেমি কণ্ডাক্টৰৰ আজি ভূমিপূজন হ'ব। আজি মানে BTR ইলেকশ্যনৰ কথা কৈছে। BTR নিৰ্বাচনত স্বাভাৱিকতেই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ কৰিব। আৰু BTRৰ যি পৰিষদীয় সমষ্টিত আছে বা য'ত আমাৰ মণ্ডল আছে, তৃণমূল পৰ্যায়ত আমাৰ দলৰ জিলাৰ সভাপতিৰ নেতৃত্বত আমাৰ MCLA EM সকলোৰে নেতৃত্বত প্ৰত্যেকজন তৃণমূল কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰাত দেহে কাম কৰিছে। আৰু এই অঞ্চলসমূহত এতিয়া যিমান আছে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী আৰু অধিক শক্তিশালী হ'ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত BTR অঞ্চলৰ আৰু জনজাতি অঞ্চলৰ উন্নয়নৰ কাৰণে আৰু অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই BTR উন্নয়নৰ কাৰণে যিখিনি কাম কৰিছে, তাৰ প্ৰতি BTR অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ এই আমাৰ যি উন্নয়নৰ কাম তাৰ প্ৰতি সমৰ্থন জনাইছে। অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী শক্তিশালী হ'ব আৰু আগন্তুক BTRৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু BTRৰ প্ৰশাসনত অধিষ্ঠিত হৈ এই অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিব। আজিলৈকে আমাৰ মিত্ৰতা চলি আছে, সুন্দৰভাৱে মিত্ৰতা চলি আছে। আৰু নিৰ্বাচনলৈ এতিয়া সময় আছে। সময়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই সিদ্ধান্ত ল'ব। আৰু আমাৰ কাৰ্যকৰ্তাসকল যিখন আমাৰ কাৰ্যকৰ্তা আছে সেইসকলৰ লগত আলোচনা কৰি ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত ল'ব। অতীততো কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছিল। এই যোৱা লোকসভা নিৰ্বাচনৰ আগতেও ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই BTRৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছিল। আৰু অনাগত দিনতো BTR নিৰ্বাচনত আমি কাৰ লগত মিলি নিৰ্বাচন খেলিম, কেনেকৈ নিৰ্বাচন খেলিম, সেই কথাখিনি আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লয়।